নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই শিক্ষকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীনত এখন নটিফিকেশ্যন বা অৰ্ডাৰ দেখা পাইছে আৰু এই নটিফিকেশ্যন বা অৰ্ডাৰ দিয়া হৈছে সুৰঞ্জনা সেনাপতি SCS ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাইলৈপা গুৱাহাটী 19। আৰু কলত দিয়া হৈছে টু দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ইনস্পেক্টৰ অফ স্কুল কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু ডিমা হাছাও হাফলং, ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু ডিমা হাছাও হাফলং। আপোনালোকে নোট কৰিব যে এই নটিফিকেশ্যন বা অৰ্ডাৰখন বেচিকেলি কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিমা হাছাও হাফলং সেইবোৰ এৰিয়াৰ কাৰণে দিয়া হৈছে। কিন্তু আপোনালোকে নাভাবিব যে এই অৰ্ডাৰখন অকল এই কেইখন জিলাৰ বাবে দিয়া হৈছে বা বাকী কেইখন জিলাত এনেকুৱা ধৰণৰ নটিফিকেশ্যন বা অৰ্ডাৰ নোলাব। যিয়ে নহওক মই এতিয়া ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। বিষয়বস্তু হ'ল ৰিগাৰ্ডিং আইডেণ্টিফিকেশ্যন অফ এবচেণ্টিছ, মানে বেচিকেলি 632 এপত যিসকল এবচেণ্টি আছে, ছাত্ৰ ছাত্ৰী হ'ব পাৰে বা শিক্ষক হ'ব পাৰে, তাৰে বিষয়ে এই অৰ্ডাৰখন। আৰু ইয়াতে লিখিছে যে ছাৰ, উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ, I would like to forward here with a copy of letter along with enclosed receipt from Gov in connection with the minutes of review meeting of Dumduma district chaired by Honorable Chief Minister Assam in the Chief Minister's Secretariat Dibrugarh on 25th January 2025, vide number under reference. In this regard, Gov has directed to take necessary steps to identify the absentee teacher, if any, under your jurisdiction, and if found to be absent continuously, action to be taken for pay cut for the days of absence. This is for your ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। চ' বেচিকেলি শিক্ষকৰ কথা কোৱা হৈছে যে কিছুমান শিক্ষক আছে, তেওঁলোকে হয়তো স্কুললৈ আহে বা বিদ্যালয়লৈ আহে বা হয়তো বিভিন্ন কাৰণত নেটৱৰ্কৰ ইছ্যুৰ কাৰণে হ'ব পাৰে বা তেনেকুৱা লোকেশ্যনৰ ইছ্যুৰ কাৰণে হ'ব পাৰে বা ফেচ ডিটেক্ট নকৰিব পাৰে। তেনেকুৱা ইছ্যুৰ কাৰণে তেওঁলোকে প্ৰেজেণ্ট নিদিয়ে বা হয়তো কিছুমানে ইচ্ছা কৰি নিদিয়ে বা হয়তো তেনেকুৱা ধৰণৰ যদি প্ৰব্লেম ক্ৰিয়েট হয় তেতিয়া তেওঁলোকে সেইখিনি ছল্ভ কৰিব নিবিচাৰে। জাষ্ট ইগনৰেঞ্চ বেচিছত তেওঁলোকে এবাৰ ট্ৰাই কৰি থৈ দিয়ে বা ইনফৰ্মো নকৰে, CRCCকো ইনফৰ্ম নকৰে বা ওপৰমহলা মানুহকো ইনফৰ্ম নকৰে। তেনেকৈ সিহঁতে এটেণ্ডেঞ্চ নিদিয়াকৈ থৈ দিয়ে। তো যিসকল কণ্টিনিউৱাছলি এবচেণ্ট, মিনছ এসপ্তাহ ধৰি কণ্টিনিউৱাছলি এবচেণ্ট দেখাইছে 632 এপত, তেওঁলোকৰ বিৰুদ্ধে কি লোৱা হ'ব, ব্যৱস্থা লোৱা হ'ব, মানে তেওঁলোকৰ পে কাট কৰা হ'ব, দৰমহা কাটি দিয়া হ'ব। আৰু এনেকুৱা ধৰণৰ হয়তো অৰ্ডাৰ বাকীবোৰ জিলাতো আহিব পাৰে। চ' যদিহে আপোনালোকে 632 এপত কিবা ইছ্যু ক্ৰিয়েট হয় তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি CRCC নাইবা ব্লক অফিচাৰক জনাব ইমিডিয়েটলি। তেতিয়া কি হয়, ইনফৰ্ম থাকিলে বস্তুখিনি বা তেনেকুৱা ধৰণৰ আপুনি প্ৰব্লেম ফেচ কৰিব নালাগে হয়তো। চ' এই নটিফিকেশ্যনখন দিয়া হৈছে 13/6/2025 তাৰিখে। চ' এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।